boss, welcome back to the channel with new another vlog. তো আশা কৰো আপোনালোকে নিশ্চয় ভাল আছে। আজি মোৰ লগত আছে ৰাতুল। তো আজি আমি আহিছো ডিসি অফিসত। তো ইয়াৰে কিবা এটা ইফিডিফিট কাম আছিল, সাৰ্টিফিকেট কৰিব নাম এটা ভুল আছিল। তো তাতে আহি গলো ড্ৰাইভিং টেষ্ট কেনেকুৱা কৰে। মই একবাৰ মানে ড্ৰাইভিং টেষ্ট দিব আহিছিলো ইয়াতে, তাৰে ভিডিঅ' বনাইছিলো। তাৰে বহুত ভিউ গৈছে আৰু বহুত মানুহে কমেণ্ট কৰিছে যে লোকেশ্যনটো ক'ত আৰু কেনেকৈ কি কৰে, কিমান মিটাৰ ডিষ্টেঞ্চ। তো আপোনালোকক ড্ৰাইভিং টেষ্ট মানে ক'ত হৈছে তো আজি আপোনালোকক দেখাম। কিবা ড্ৰাইভিং টেষ্ট দিছিলোঁ আমি ইয়াতে দিছিলোঁ, এইটো ফিল্ডতে দিছিলোঁ। এইবাৰ কিন্তু ৰাস্তাত দিছে, ৰাস্তাত ড্ৰাইভিং টেষ্ট কৰাইছে। তো আপোনালোকক দেখাম, তো আপোনালোকে চাই থাকিব। আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বছ, আপোনালোকে যদি ড্ৰাইভিং টেষ্ট দিব আহে আপোনালোকে মনত ৰাখিব কি পিন্ধি আহিব লাগিব আৰু আপোনালোকৰ মানে কেনেকৈ ৰাইড কৰিব লাগে। তো আপোনালোকক সকলো কথা জনাইছোঁ। এইসকলে ড্ৰাইভিং টেষ্ট দিব আহিছে আমিনগাঁৱত। তো আপোনালোকক এতিয়া দেখাই আছোঁ। তো চোৱা, তো এইটোৱে হৈছে ধুনীয়া কৰি শ্ল' ৰাইড কৰি, আৰু আপোনালোকে ডিষ্টেঞ্চটো কিমান হয় আপোনালোকক জনাই আছোঁ। তো প্ৰথমতে আপোনালোকে পিন্ধি আহিব লাগিব জোতা, তাৰপিছতে আপোনালোকে পিন্ধি আহিব লাগে হেলমেট, তাৰপিছত আপোনালোকে ধুনীয়া কৰি শ্ল' ৰাইড কৰিব লাগিব। আৰু ডিষ্টেঞ্চটো হৈছে আপোনাৰ 2.5 মিটাৰ ডিষ্টেঞ্চ। তো আপোনালোকে ধুনীয়া কৰি শ্ল' কৰি ৰাইড কৰি আকৌ কৰি আপোনালোকে ৰাইড কৰিব লাগিব। তো আপোনালোকে যদি ভৰি পৰে তো আপোনালোকক নেক্সট টাইম আকৌ মাতিব। তো সেইকাৰণে আপোনালোকে যাতে ভালকৈ প্ৰেক্টিচ কৰি আহে ঘৰতে শ্ল' ৰাইড কৰি। তো এইখিনিয়ে। তো আপোনালোকৰ যিসকলে আমিনগাঁৱত ড্ৰাইভিং টেষ্ট দিব আহিব তো সেইসকলক শ্বেয়াৰ কৰি দিয়ে, তাকে আপোনালোকে সিহঁতৰ আইডিয়া আহিব। তো আপোনালোকক মই যাতে শ্বেয়াৰ কৰি দিলোঁ, তাকে আপোনালোকৰ যাতে অলপ হ'লেও আইডিয়া আহে কেনেকুৱা ৰাইড কৰি আছে আৰু ক'ত হৈ আছে। এতিয়া ৰাস্তাত দি আছে, আগতে কিন্তু ফিল্ডত দি আছিলে, তো এতিয়া ৰাস্তাত দিছে। তো আপোনালোকক এইখিনি আপোনালোক শ্বেয়াৰ কৰিব চেষ্টা কৰিলোঁ মই। আৰু ক্লাছ অফ ভেহিকেল LMV আৰু MCWGৰ কাৰণে মই এপ্লাই কৰিছিলোঁ, কিন্তু মই বাইকত টেষ্ট দিখিনি কিন্তু মই এই LMV আৰু MCWGৰ লাইচেন্সখন পাইছোঁ। কাৰ চলাব লগা হোৱা নাই, বাইকতে মানে মই দুটাৰ মানে লাইচেন্সটো পাই গৈছোঁ। তো আপোনালোকৰ কিছুমানৰ ডাউট হ'ব পাৰে। তো মোৰ যিটো প্ৰেক্টিকেলি পাইছোঁ তো আপোনালোকক সেইটোৱে মই শ্বেয়াৰ কৰিছোঁ, কিন্তু মই কাৰ কিন্তু ড্ৰাইভিং কৰি টেষ্ট দিয়া নাছিলোঁ তাত। ড্ৰাইভিং টেষ্ট ইয়াত বৰ্তমান চলি আছে। আজি আমি অলপ চাবলৈ আহিলোঁ। আপোনালোকে চাই থাকক কেনেকৈ ড্ৰাইভিং টেষ্ট কৰায়, হয় নে নহয়? নিশ্চয় হয়, আপোনালোকে চাই থাকক। আমি দেখুৱাই আছোঁ মনে ভিডিঅ' ইয়াত বনাব নোৱাৰে, তাৰমানে মনে বনাই কিনে আমি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক আমি জানিবলৈ মানে আমি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে জানিব কেনেকুৱা ড্ৰাইভিং টেষ্ট কৰে। চাই থাকক। পারছে চাৱাই নাই আজি বা বিৰাট সহজ পোষ্ট কৰি মনে পাৰে। আমাৰ হয় নাই কামটো বনাই আছে নেকি বা ৰঙাটো চাইছে সি। পারছে কি হব এনথর চলাব নোৱাৰে নেকি বাইক? কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নেকি? নিৰ্মাণযুক্ত কাম কৰি আছে ন আছে ঘৰত। लेवल खाली तो मरे यार।
চেছ আপুনি মহাশয় ধৰ্মান্তক ৰূপলৈ যাওক আপুনি নিশ্চয় বেটাৰ লাগ নেক্সট টাইম ধৰ্মান বনাম দে তো হেল্ল' বছ তো এতিয়া আপোনালোকে যদি ইয়াতে ড্ৰাইভিং টেষ্ট দিব আহে তো আপোনালোকৰ এইপিনে আছে DC অফিচ যিসকলে গম সেইপিনে আছে আমিনগাঁৱৰ অভাৰব্ৰিজখন দেখা পাইছে নাই সেইখন অভাৰব্ৰিজৰ এইপিনে DC অফিচ তো পিনে সোমাই আহি লাষ্টটোত আপোনালোকে গম পাব ইয়াতে ড্ৰাইভিং টেষ্ট কৰোৱা হয় তো আপোনালোকে যিসকলে নাজানে ফিল্ডখনৰ ওচৰত সেইপিনে ৰাস্তা এটা আছে সৰু কৰি গলি তো তাতে মানে ড্ৰাইভিং টেষ্ট